আজি মই বনাম আনাৰসৰ জেলি। আনাৰসৰ জেলিৰ কাৰণে আনাৰসখিনি চুকি ল'ব লাগে। আনাৰসখিনি গেছত উঠাই দি অলপ সিদ্ধ হ'ব দিব। অলপ সময় লাৰি থাকিব লাগিব। চেনি 1 কাপ দিলোঁ। চেনি দি আনাৰসখিনি অলপ সিদ্ধ হ'ব দিলোঁ। চেনিখিনি হোৱাৰ আগে আগে অলপমান ইলাচি দিব লাগে। জেলিখিনি হ'ল। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰক।